ছাত্ৰ ছাত্ৰীসকল আমি আজি অনলাইন পাঠদান আৰম্ভ কৰিম। সাবজেক্ট আমাৰ ইংলিছ গ্ৰামাৰ। আমি গ্ৰামাৰৰ বিষয়ে আজি অলপ আলোচনা কৰিম। কি আছে আমাৰ জেন্ডাৰ। জেন্ডাৰ মানে অসমীয়াত লিংগ বুলি কয়। আমি লিংগ লিংগ খাক বলে এইটো অলপ কি কৰিম। পদৰ যি গঠনৰ সহায়ত পুৰুষ মহিলা ঘনত্ব নহয় নিৰ্জীৱ পদাৰ্থ আদি বুজাব পৰা যায়। তাকে জেন্ডাৰ বা লিংগ বুলি কোৱা হয়। তেনেহ'লে আমি জেন্ডাৰটো আমাৰ মোটামুটি 4 প্ৰকাৰৰ আছে। এই 4 প্ৰকাৰ কি কি এটা আমি এক নম্বৰ হ'ল আমাৰ মেস্কুলিন জেন্ডাৰ। মেস্কুলিন জেন্ডার মানে কি পুংলিঙ্গ। 2 নম্বর আছে ফেমিনিন জেন্ডার। ফেমিনিন জেন্ডার মানে স্ত্রীলিঙ্গ। 3 নম্বর আছে নিউট্রাল জেন্ডার। নিউট্রাল জেন্ডার অসমীয়াত কয় নিৰ্জীৱ পদাৰ্থ বা কৃত লিঙ্গ বুলিও কোৱা হয়। তাৰপিছত 4 নম্বৰ আছে আমাৰ কমন জেন্ডাৰ। কমন জেন্ডাৰটো অসমীয়াত কোৱা হয় মতা মাইকী উভয়কে বুজাবলৈকে ই উভয় বা উভয় লিঙ্গ বুলি কোৱা হয়। তেনেহ'লে আমি এই 4টাটো আমি নকৈ পেলাই আমি অকল 2টাহে আমি কিবা কৰি বুজাম। দেখিছোঁ মই মেস্কুলিন জেন্ডাৰ তাৰপিছত ফেমিনিন জেন্ডাৰ। এতিয়া আমি জানিব লাগিব মেস্কুলিন জেন্ডাৰ মানে কি। এটা অসমীয়াত কয় পুংলিঙ্গ। পুংলিঙ্গ কাক বুলি ক'লে আমি জানো না, যিবিলাক মতা বা পুৰুষ বুজায় তাকে পুংলিঙ্গ বুলি কোৱা হয়। তাৰপিছত স্ত্ৰীলিঙ্গ অসমীয়াত কয় ফেমিনিন জেন্ডাৰ। তেনেহ'লে স্ত্ৰীলিঙ্গ কাক বোলে মহিলা বা তিৰোতা বুজাবিলাকে স্ত্ৰীলিঙ্গ বুলি কোৱা হয়। তেনেহ'লে মই ইয়াতে লিখিছোঁ তলত বয়। বয় মানে ল'ৰা। বয়ৰ এই কিবাটা স্ত্ৰীলিঙ্গ হৈছে গাৰ্ল। গাৰ্ল মানে ছোৱালী। নেক্সট আছে মেন। মেন মানে মানুহ। এই মানুহকে মতা মানুহ না। ওমেন মানে তিৰোতা। তাৰপিছত সন মানে অসমীয়া মিনিং হ'ল ডেট। ডটাৰ অসমীয়া মিনিং হ'ল জীয়েক। তাৰপিছত ছাৰ মানে শিক্ষক বুলি কোৱা হয়। মেডাম ইয়াক ভাইদেউ বা শিক্ষয়িত্ৰী বুলি কোৱা হয় অসমীয়াত। তাৰপিছত কিং মানে অসমীয়াত ৰজা। কুইন মানে অসমীয়াত এইটো ৰাণী। তো যিটো মই বুজাই দিলোঁ এইবিলাক